তো হেল্ল' গুড মৰ্ণিং ফ্ৰেণ্ডছ, সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া 4 বজাই নাইগে, বহুত ৰাতি হৈছেগৈ। এতিয়া বজাৰলৈ এনেই খোজকাঢ়ি আহিলোঁ, এনেই ফুৰিবৰ কাৰণে, মানে মৰ্ণিং ৱাকৰ কাৰণে। তো এতিয়া সেই শিৱ মন্দিৰ, তো নমস্কাৰ সেৱা কৰিছোঁগৈ। তো এতিয়া বজাৰখন কোনো নাইগৈ এতিয়া ইয়াত, অকলে মই আৰু ল'ৰাজন আহিছে। তাৰপিছত এতিয়া অকণমান তেনেকৈ এনেই ফুৰিব আহিলোঁগৈ মৰ্ণিং ৱাকৰ কাৰণে বজাৰলৈ। তো কোনো নাইগৈ এতিয়া। চাওক ইমান এন্ধাৰ হৈ আছেগৈ, আপোনালোকে ভালকৈ দেখাই নাথাকে। তো এতিয়া বলক ভিডিঅ'লৈ কি হৈ আছে চাওক। এতিয়া সেইটো বাইক আহিছেগৈ, কোনো দেখিয়ে নাপায়, এন্ধাৰ হৈ আছেগৈ। মানে মোবাইলটো ইমানখিনি পাৱাৰ নাইগৈ। তো আহিছে দুজন বাইকাৰ। এই মৰ্ণিং কি কৰি আছা, মোৰ দৰে মৰ্ণিং ৱাক নেকি? হ'ব দে, ভালদৰে দেখি নাপায়, মাতটোৱে শুনি থাকোঁ। এন্ধাৰ হৈছেগৈ, ফেমিলিৰ লগত লাহে লাহে ওলাইছেগৈ আৰু। তো এন্ধাৰটো চাওকচোন, ৱাও আকাশখন চাওক, ৱাও আমেজিং। এই জুম কৰিলে নহয় কি হয়গৈ, বাইকাৰ্ছ আহিছে নেকি? ইয়াৰ ক'ত যায় ইমান ৰাতিপুৱাই কোনো নাই। চাওক একদম অকলে মই বিন্দাছলি ভিডিঅ' বনাই আছোঁ। মই ভাবিছিলোঁ বহুতে তেনেকুৱা ভাবিব মানে কি ভিডিঅ' বনাব, মৰ্ণিং ৱাক কৰিবলৈ আহিব বুলি, কিন্তু কোনো ইয়াত নাইগৈ। তো আহক এনেকুৱাই ভিতৰলৈ, আৰু বজাৰৰ ভিতৰলৈ যাওঁ, কি হৈ আছেনো। একদমো ইয়াত মৰ্ণিং ৱাক কৰিবলৈ নাই, মানে কি শুই আছেগৈ মানে। তো বলক কি হয় বজাৰৰ ভিতৰলৈ আহি চাওক কি হৈছে। তো নহ'লে বলক অকল শুই নথকাকৈ সকলোৱে মোৰ দৰে খোজকাঢ়িবলৈ বা দৌৰিবলৈ আৰম্ভ কৰক। প্ৰেছাৰ উঠি মৰি যাব নহ'লে। আহা তয়ো আহা, সোনকালে। গুড মৰ্ণিং। খেদাবদে, মই থানাৰ ওচৰত থিয় দি আছোঁ। কোনোবাই আহা মোৰ লগত, ইয়াৰ সকলোৱে উঠিব হা কাইলৈৰ পৰা, আৰু একেলগে সকলোৱে দৌৰিম মানে, আৰু মজা হ'ব। থানাৰ ওচৰত পালোগৈ, ইয়াতে চিঞৰিলে আৰু থাপৰ থানাত ভৰাই দিব পাৰিব ন, সেইকাৰণে CCTV ওচৰত থাকে। চলো। আৰু ইয়াৰ পৰা গান্ধী ফিল্ডত প্ৰেক্টিছ কৰিবলৈ যাম বুলি ভাবিছোঁ। তো অকণমান দেখুৱাই দিওঁ ক'ৰ পৰা আহে। ইয়াৰ পৰা চাওক, ইয়াৰ পৰা গান্ধী ফিল্ড মানে বহুত ডাঙৰ এটা ফিল্ড আছে। যদি আপুনি জুনাই নহয় তেনেহ'লে নাজানিব নহয়, কাৰণে গান্ধী ফিল্ড বুলি আছে। আৰু এইটো পুলিচ ষ্টেচন, চুপ থাকিব লাগিব নহ'লে গড়বড় হ'ব পাৰে। তো গুড মৰ্ণিং, ফাইনেলি পাই গ'লোঁ বজাৰৰ ভিতৰলৈ। তো কোনো নাইগৈ, তয়ো আহা ইয়ালৈ, ক্লাছ কৰিব নালাগে। আৰু অকল মানুহ বুলিবলৈ এজনে সেইফালে গৈছেগৈ, মানে কোনো নাইগৈ আৰু অকলে। আৰু এইটো থানাটো আৰু এবাৰ দেখুৱাই দিয়াচোন ইয়াতে। আৰু থানাৰ ওচৰত অকণমান এইটো কি কৈছিলোঁ, স্পীকাৰটো ইয়াৰ সেইটো ভালদৰে কিবা ধৰণা, নহ'লেতো একো মাত চাত নোলাবগৈ, সেইকাৰণে তোক কৈ আছোঁ মই। সেইটো আণ্টি এজনী আহিছে, তাৰ লগতে দৌৰি থাকোঁ নেকি ইয়াৰ। সঁচাই কোনো নাইচোন, ভাবিছিলোঁ এজন দুজন হ'লেও ওলাবগৈ তেনেকৈ বুলি, কোনো নাই বজাৰত। চাওকচোন ইমান ৰাতিপুৱা হৈ গ'লগৈ, 3-4 বাজিমান বৰ্তমান এনে হৈ আছে। তো এনেকৈ কোনো নাই, অকলে এনেকৈ ভাবিছিলোঁ চাহ একাপ খাই পেলাই যাম বুলি। চাহটো কি দূৰৰে কথা, পানীও খাবলৈ নাপাম চাগে। দোকান এটাও খোলা নাই ন ইয়াৰ, এতিয়ালৈকে খুলিব লাগে কিবা এটা নহ'লে। বাছ ষ্টপ আহি পাম, মানে বাছটো চাওক দিল্লী মুম্বাই নহয়, তিনিচুকীয়া ডিব্ৰুগড় জাগুন তেনেকুৱা বহুত যোৱা বাছ, মানে বাছ ষ্টেচন আহি পামগৈ। আৰু অকণমান দেখুৱাই দিম, যিমান যি হ'লেও সিহঁতে বহুত ঘূৰি ফুৰা হয় ন বাছ ষ্টেচনৰ পৰা, য'ত হ'লেও তেনেকুৱা যায়। অকণমান দেখুৱাই দিম কেইটা বজাত যায়, সেইটো অকণমান বেছি নহয়। এনেই খোজকাঢ়ি অলপ যাম বুলি ভাবিছিলোঁ, কিন্তু আহি বজাৰে পাই গ'লোঁ। এনেই ভাবিলোঁ তেনেকৈ বহুত দূৰলৈ গুচি যাওঁ বুলি, দূৰলৈ বেছি দূৰ নহয়, অকণমান দূৰ আছে বাৰু, হ'লেও এনেকৈ। यार কোনোবাইতো উঠা, গুড মৰ্ণিং। বজাৰবাসীও সোনকালে উঠা, জলদি উঠো यार। গৰম আৰু দেই, কি ক'ম আৰু, ইমান গৰম লাগিছে। অলপ চলপ দৌৰি থাকোঁ ন, সেইকাৰণে। চাওক এইখিনি বজাৰতে এতিয়া কোনো মানুহ নাই, যেতিয়া নেকি অলপ মানে দেৰি উঠিবগৈ। চাওক ভিৰ ৰাস্তা বহুত, কি ক'ম আৰু, খোজকাঢ়িবলৈ মানে গাড়ী চাড়ী দিগদাৰ হৈ থাকে, বহুত মানুহ আহি যায়গৈ। চাওক এতিয়াৰ নিচিনা হ'লে মানে ইয়াৰ হ'ব লাগে ন, ইমান ঠাণ্ডা বতাহ, ৱাও। দিনত গৰম আৰু বেয়া, এনেকৈ
দিছ ইজ লাইফ ডিম্পুদাৰ দৰে ক'বলৈ গ'লে দিছ ইজ লাইফ। ৱাও 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 আমেজিং। সোনকালে উঠা সকলোকে কৈছোঁ, বহুত ভাল সঁচাকৈ। অকণমান এনেকৈ ফুৰি থাকিলে মানে ভাল, নিজৰ স্বাস্থ্যৰ কাৰণে ভাল, মনৰ কাৰণে ভাল। আৰু বেয়াৰ মোৰ কেমেৰামেনজনী ফুৰি গৈ আছে, আহা পৰি যাবি নহ'লে তোৰ কাৰ বাইকটো হয় ইয়াৰ। তেনেকৈ বাছ চাছবিলাক ওলোৱা নাই নেকি এতিয়ালৈকে। ইমান ৰাতিৰ পৰা ওলাইছিল, এতিয়া চাওক বহুত পোহৰ হৈ গ'লগৈ। भाई लोग कहाँ मर गए हो तुम लोग, क्या राइम मिला है यार। বাছবিলাক এতিয়া যোৱা নাই, মানে 6:30 পৰা 6:15 পৰা ষ্টাৰ্ট হয়হে। এতিয়া এনেই ইয়াতে শুই আছে দেয়াৰ। ফাইনেলি অলপ নহয় বেছিয়ে পোহৰ হৈ গ'লগৈ। পাকঘৰ হোটেল ধাবা একো খোলা নাই যে, আৰু ইয়াতে বাছ চাছ চব কিবা হয়গৈ। তথাপিতো দেয়াৰ এনেকৈ আৰু এতিয়া একত দৌৰি আছোঁ অকণমান এনেকৈ দৌৰি ফুৰোঁ। আৰু গুড মৰ্ণিং, সুপ্ৰভাত সকলোৱে সোনকালে উঠা আৰু মোৰ দৰে মৰ্ণিং ৱাক কৰিবলৈ আৰম্ভ কৰা। আৰু কি আৰু দেয়াৰ কিয় হাঁহি আছা তই। আৰু স্কুল সকলো ছেকেণ্ডাৰী স্কুল ওচৰতে পাই গ'লগৈ ইয়াৰ। ইমান চাওঁ এই বাছবোৰ এতিয়া ইয়াতে আছে, কিন্তু দিনত ক'ত যাব, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি তেনেকৈ বহুত দূৰলৈ গুচি যায়গৈ। আৰু এনেকৈ সেইটো ৰেড লাইট জ্বলি আছে, কোনো নাই এতিয়ালৈকে ইয়াৰ। এজন দুজন এনেকৈ আহিছেগৈ আৰু এতিয়া তো সমাপ্ত কৰি দিব লাগিব। বহুত মানে এতিয়া মই ঘৰলৈ যাব লাগিব ন ইয়াৰ। সোনকালে জোৰকৈ কথা ক'ব পৰা নাই দেই গাইজ, কামান ভাগো। গাইজ নোৱাৰা আৰু তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ। বাই বাই সকলোকে। আৰু সোনকালে উঠি পেলাই সকলোৱে মাৰাথন দৌৰা স্বাস্থ্যৰ কাৰণে সকলোৰ কাৰণে ভাল হ'ব। যি ক'ব নোৱাৰোঁ বুলি ভাবিছোঁ নেকি আৰু দিয়ক সকলো চাওক। কিবা এটা দেখুৱাই দি মানে সেই ওপৰলৈতো ধৰকচোন, ভালকৈ কিবা কৰোঁ। সেইটো স্পীকাৰত নধৰিবা। কোনো এডিট নহয়, একদম লোকেল। তো ইয়াৰ পৰা তলৰ পৰা ওপৰলৈ উঠা না মানে আৰু সঁচাকৈ সেইটো কোনো এডিট নহয় দেই। সেইটো কোনোবাই এডিট কৰে তেনেকৈ, সেইটো ডাইৰেক্ট লোকেল আমেজিং। ৰাতিপুৱাৰ কিবা হয়গৈ, সেইটো ৰিয়েল, কোনো এডিট নহয়। সঁচাকৈ এইটো এডিট কৰিবই নালাগে। যদি ৰাতিপুৱা সোনকালে শুই উঠোঁ, তাৰপাছত এনেকৈ যদি এইবোৰ ভিডিঅ' বা কিবা এটা লওঁ, চাওক। তো এতিয়া এনেকৈ গৈছোঁগৈ আৰু ঘৰলৈ। এনেকৈ যাবও লাগিব ন, বেছি পোহৰ হৈ পেলাই দিন হৈ যাবগৈ নহ'লে। এতিয়া ৰাতিপুৱা নহ'লে দিন হৈ যাবগৈ। চাওক এনেকৈ কোনো নাই কি এতিয়ালৈকে শুই উঠা নাই কোনো। সকলোৱে মৰ্ণিং ৱাক নকৰে নেকি? মোৰ দৰে এতিয়া শুই আছে চাগে সকলোৱে। আজিহে মই উঠিছোঁ ন, ইমানখিনি জ্ঞান দিবলৈ আহিলে দেয়াৰ। হ'লেও বহুত কিবা এটা ভাল লাগিল কিন্তু আহি পেলাই এনেকুৱা মৰ্ণিং ৱাক কৰি পেলাই। বতৰটো আজি বহুত ৰ'দ দিবগৈ সঁচাকৈ, পৰকাল বতৰ। ক'ত পকাইছোঁ ইয়াৰ, একো নাই যে। এনেকৈ ভাগৰ লাগি গৈছিলে। তো চাওক, ওলাওঁতে ঘৰৰ পৰা ওলাওঁতে বহুত এন্ধাৰৰ পৰা 3:30 বজাত ওলাইছিলোঁগৈ। এতিয়া 5-6 বাজিছেগৈ। সেইকাৰণে বহুত ৰ'দ পৰিলেগৈ। ৰ'দ মানে বেলি পৰিলেগৈ আৰু ক'ব পাৰি। চাওক বিনা এডিটত, ৱাও আকাশখন চাওক, বিনা এডিট। কোনো এডিট নকৰোঁ ন, ইমান ধুনীয়া দেখিবলৈ। এনেকৈ ভাগৰ চাগৰ লাগি গৈছেগৈ। এতিয়া ঘৰলৈ চিধা যামগৈ আৰু কিমান ভিডিঅ' বনাই থাকিম। বনালোঁ দিয়ক অকণমান, তেনেকৈ এণ্টাৰটেইন কৰিলোঁ আপোনালোকক। এনেকৈ আৰু প্ৰথমবাৰ উঠিছোঁ আজিও ময়ো এনেকুৱা এই বছৰৰ মানে গৰম দিনত উঠিব নোৱাৰোঁ নহয়। পথাৰ যাওঁ, হৈ পেলাই পথাৰৰ পৰা আহি পেলাই কিবা কিবি কৰি থাকোঁতে ৰাতি হৈ যায়গৈ। তেনেকৈ শুই দিওঁ, সোনকালে উঠিব নোৱাৰোঁ ন। সকলোৱে সোনকালে উঠক, স্বাস্থ্য ভাল ৰাখক, সেইটোৱে। আৰু ময়ো কালিৰ পৰা চিৰিয়েল ডেইলি দৌৰি ফুৰিবলৈ সোনকালে উঠিবলৈ চেষ্টা কৰিম। তো বাই বাই, নেক্সট ভিডিঅ'ত সকলোকে লগ পাই আছোঁ।